হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। মই মনিকাই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ এটা বহুত ধুনীয়া ৰেচিপি, বহুত টেষ্টি হয়। আজি মই বনাম ব্ৰেডৰ গোলাপ জামুন। বলক তেনেহ'লে পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। গোলাপ জামুন বনাবলৈ প্ৰথমে মই লৈ লৈছোঁ 4-5খনমান স্লাইচড ব্ৰেড। আৰু এতিয়া মই ব্ৰেড কেইখনৰ চাৰিওফালৰ ব্ৰাউন পাৰ্টখিনি কাটি পেলাম। যিহেতু ব্ৰেডৰ ব্ৰাউন পাৰ্টটো দিলে গোলাপ জামুন কেইটা ফাটি যোৱাৰ চান্স থাকে, সেইকাৰণে মই ব্ৰাউন পাৰ্টখিনি নিদিওঁ। এয়া চাওক, আটাইকেইখন ব্ৰেড মই একেদৰে কাটি ল'লোঁ। আৰু এতিয়া এই ব্ৰেড কেইখন মই হাতেৰে সৰু সৰুকৈ ছিঙি ল'ম। আপোনালোকে ইচ্ছা কৰিলে মিক্সিতো দিব পাৰে, মই মিক্সিত দিয়া নাই, হাতেৰে ছিঙি লৈছোঁ। আৰু এয়া মোৰ আটাইকেইখন ব্ৰেড ছিঙা হৈ গৈছে। এতিয়া ইয়াত মই দি দিছোঁ কেইচামুচমান গৰু গাখীৰ। গাখীৰৰ কোনো কথা নাই, আপোনালোকে আমুল তাজাও ল'ব পাৰে। কিন্তু মন কৰিব গাখীৰখিনি একেবাৰে গোটেইখিনি নিদিব, নহ'লে ব্ৰেডখিনি একেবাৰে ঢিলা হৈ যাব। অলপ অলপকৈ এচামুচকৈ লৈহে ব্ৰেডখিনি মঠিব। আৰু এতিয়া মই আটা বা ময়দা যিদৰে মঠোঁ তেনেদৰে ব্ৰেডখিনি মঠি ল'ম। আৰু এয়া চাওক, ব্ৰেডখিনি মোৰ মঠা হৈ গৈছে। আৰু এতিয়া ইয়াত মই দি দিম 2 চামুচ ঘি। ঘি দিলে আপোনালোকে এই ব্ৰেডৰ যে ফাটাখিনি দেখিছে, এইখিনি নাইকিয়া হৈ যাব। আৰু এতিয়া ঘিখিনিৰ লগত মই ব্ৰেডখিনি আকৌ এবাৰ ভালদৰে মঠি ল'ম। আৰু এটা ধুনীয়া মই ডো বনাই ল'ম। আৰু এয়া দেখিছে নহয়, মোৰ কিমান ধুনীয়া ছফ্ট এটা ডো ৰেডি হৈ গৈছে। আৰু এতিয়া চুগাৰ চিৰাপটো বনাবলৈ মই গেছত দি দিছোঁ এখন চচপেন, আৰু তাত দি দিছোঁ 1 কাপ চেনি। আৰু চেনিৰ লগতে মই দি দিছোঁ 1 কাপ পানী। আৰু এইখিনি এতিয়া মই ভালদৰে গলাই ল'ম। এই চেনি পানীখিনিত এতিয়া মই দি দিছোঁ 5-6টামান ইলাইচি, আৰু কেইপাতমান মই দি দিছোঁ ইয়াত চেফ্ৰন। চুগাৰ চিৰাপখিনি প্ৰায় 8-ৰ পৰা 10 মিনিটমান সময় উতলাব লাগিব, তেতিয়াহে এটা ধুনীয়া কনচিষ্টেঞ্চি এটা পাব। এয়া মোৰ চুগাৰ চিৰাপখিনি ধুনীয়াকৈ উতলিছে, কিন্তু নমাব পৰা এতিয়ালৈকে হোৱা নাই, আৰু কিছু সময় উতলিব লাগিব। চুগাৰ চিৰাপটো বহুত বেছি ডাঠ বা বহুত বেছি পাতলো হ'ব নালাগে, কাৰণ বহুত বেছি ডাঠ হ'লে আমাৰ ব্ৰেডৰ যিকেইটা গোলাপ জামুন আছে সেইকেইটা চুগাৰ চিৰাপখিনি এবজৰ্ব কৰিব নোৱাৰিব। আৰু এয়া চুগাৰ চিৰাপখিনি ৰেডি হৈ গৈছে, আৰু এইখিনি মই অকণমান সময় ঠাণ্ডা হ'বলৈ দি দিম। আৰু এতিয়া বনাই যে থৈছিলোঁ ডোটো, তাৰ পৰা মই অলপ অলপকৈ লৈ সৰু বল এটাৰ শ্বেপ দি দিম। বলটো বনাওঁতে আপোনালোকে হাতত অকণমান ঘিউ লৈ ল'ব পাৰে। আৰু ছেম প্ৰচেছত মই এটা এটাকৈ গোটেইকেইটা বল বনাই ল'লোঁ। এতিয়া গেছত দি দিছোঁ এটা কেৰাহী, আৰু কেৰাহীটো গৰম হোৱাৰ পাছত ইয়াত মই দি দিছোঁ ৰিফাইন তেল। ৰিফাইন তেল অলপ সৰহকৈ দিছোঁ, আৰু তেলখিনি গৰম হ'বলৈ দি দিম। তেলখিনি গৰম হোৱাৰ পাছত ইয়াত মই বলকেইটা এটা এটাকৈ দি ভাজিম। তেলখিনি বহুত বেছি গৰম হ'ব নালাগে, কাৰণ বহুত বেছি গৰম হ'লে আমাৰ বলকেইটা লাল পৰি যোৱাৰ চান্স থাকে। আৰু এতিয়া এইখিনি মই অলপ সময় ভাজি থাকিম। যেতিয়া গল্ডেন ব্ৰাউন কালাৰ হ'ব, তেতিয়া মই কেৰাহীৰ পৰা নমাই থৈ দিম। আৰু এয়া চাওক, মোৰ এইকেইটা ভাজি হৈ গৈছে, কালাৰটো বহুত ধুনীয়াকৈ চেঞ্জ হৈ গৈছে। এতিয়া মই এইকেইটা কেৰাহীৰ পৰা নমাই থ'ম। আৰু এয়া মোৰ চুগাৰ চিৰাপখিনিও ঠাণ্ডা হৈ গৈছে। বহুত বেছি ঠাণ্ডা কৰিব নালাগে, জাষ্ট অলপ ঠাণ্ডা কৰিলে হ'ল। আৰু এতিয়া মই এই ভাজি থোৱা বলকেইটা এই চুগাৰ চিৰাপখিনিত তিয়াই দিম। আৰু এইখিনি মই 1 ঘণ্টামান সময়ৰ কাৰণে ধুনীয়াকৈ ইয়াত তিয়াই থৈ দিম। ইয়াত অলপ সময় তিয়াই থ'লেহে আমাৰ ব্ৰেডৰ বলকেইটাই চুগাৰ চিৰাপখিনি অলপ অলপকৈ ধুনীয়াকৈ এবজৰ্ব কৰি ল'ব, আৰু তেতিয়াহে টেষ্টটো ভালকৈ পোৱা যাব।
আৰু এইখিনিতে আপোনালোকক এটা কথা কৈ থৈ দিওঁ, যদিহে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যদিহে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু এঘণ্টামান পিছত চাওকচোন মোৰ গোলাপ জামুনকেইটা কিমান ধুনীয়া হৈছে, দেখিলে খাওঁ খাওঁ লাগিছে নহয়নে? আৰু এতিয়া টেষ্ট কৰাৰ সময়। বনালোহে, টেষ্টটো কৰি চাওঁ কেনেকুৱা হৈছে। এতিয়াৰ পৰা আৰু গোলাপ জামুন কিনিব নালাগে, আপোনালোকেও ঘৰতে থকা ব্ৰেডৰ পৰা ধুনীয়াকৈ সহজ পদ্ধতিৰে গোলাপ জামুন বনাব পাৰিব। একেবাৰে দোকানৰ নিচিনা হয়, ধুনীয়া জুইচি হয়। খালে আপোনালোকে একেবাৰে ধৰিব নোৱাৰিব এইটো ঘৰত বনোৱা হয় নে দোকানৰ পৰা অনা হয়। আৰু সঁচাকৈ খাবলৈ কিন্তু বহুত বেছি টেষ্টি আছিলে। আপোনালোকেও ট্ৰাই কৰি চাবচোন। আজিলৈ আহোঁ তেন্তে, পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে।